তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল চিটুছ ব্লগলৈ। আজি আমি যাম নাককাটি পাহাৰ। এতিয়া বাজিল 3টা। তো ফ্ৰেণ্ডছ, এতিয়া মই ফ্ৰেছ হৈ কেনে যিখিনি খোৱা বস্তু আছে সেইখিনি লৈ ল'ম আৰু তাৰপিছত নৰোত্তমক লৈ আমি দুজনে যাম। এতিয়া যাবলৈ ওলালোঁ। এতিয়া হ'ল 3:40। এতিয়া আমি গাড়ীখন থৈ কেনে অলপ আগুৱাই আহিলোঁ। অলপ পিছত আমি নাককাটি পাম আৰু মোৰ লগত আহিছে নৰোত্তম ভাই। আমি দুজনে আহিছোঁ অলপ আল্টিমেট কৰিবলৈ, বেলেগ ধৰণে, যি নেকি কোনেও কৰা নাই। কোনোবা যদি আহিছে তথাপিও প্ৰুফ থাকিব লাগিব। আমাৰতো প্ৰুফ আছে, আপোনালোকে দেখা পাই আছে। তো গাইছ, আমি এতিয়া জংঘলৰ মাজেৰে গৈ আছোঁ দুজনে, আৰু মই ইয়াক ধৰি আছোঁ। সঁচা কথা ক'ব গ'লে মই আজিলৈ পাহাৰত উঠি পোৱা নাই। এক্সপিৰিয়েঞ্চ মজা, ভাল লাগিছে। আমি ক্ৰমে ওপৰত উঠি আছোঁ, ওপৰত। আমি আধা অংশ অতিক্ৰম কৰিলোঁ নাককাটিৰ, আৰু অলপ আছে। বহুত ভাগৰ লাগিছে, কিন্তু বহুত ভাগৰ লাগিছে। লৈ লওঁ নেই খাইগা খাই আহিছে ক'ৰবাত আগতে। গতিকে আমাৰ লগত যাব আমাৰ সাথীটো। আমি উঠি আছোঁ। মোক খামিছে আপোনালোকে চাওক। অলপ ভোক লাগিছে, এবাৰ অলপ স্লাইচ খাম। স্লাইচ, তাৰপিছত মই আনিছোঁ বন আনিছোঁ, স্লাইচ আৰু চানা ভজা আনিছোঁ, আৰু লগতে ভজা চিৰা আনিছোঁ, ধান চিৰা, ভজা চিৰা। গতিকে আজি মজা হ'ব একদম, পাৰ্টি জবৰদস্ত। আমাৰ গলু আহিছে, গলু। আমি নাককাটি পাহাৰখন আনবক্সিং কৰোঁ। নাককাটি পাহাৰৰ আনবক্সিং কোনে কৰিব? যিবিলাক সৰু সৰু মাইনাই বা ভাইটিয়ে আমাৰ ভিডিঅ'বিলাক চাই আছে, তেওঁলোকক জনাই দিওঁ যে তোমালোকে খোৱাৰ আগতে হাতখন ধুই ল'বা। যিহেতু নানান ধৰণৰ বহুতো বীজাণু থাকে হাতত। এই হাতত বীজাণুবিলাক যদি খোৱাৰ লগত পেটত যায়, তেনেহ'লে নানান ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে হাতখন খোৱাৰ আগতে ধুই ল'ব। বন আনিছোঁ, এতিয়া খাম এইটো। লৈ যোৱা একেবাৰে নাককাটিৰ শিখৰলে। Hey guys, this is so hard. I'm feeling so bad. Oh my god. What the hell, bro? চাওক, এতিয়া ৰাতিপুৱা আৰম্ভ হৈছে। তো মই এটা কথা ক'ব খুজিম যে কোনোবাই যদি আমাৰ লগত চেলেঞ্জ কৰিব খোজে, তেনেহ'লে ৰাতিপুৱা 4টা বজাত ইয়ালৈ আহিব, ভিডিঅ' কৰিব আৰু ভিডিঅ' ভাইৰেল কৰিব। আমাৰ গলু হয়ৰাণ হৈ গৈছে, হয়ৰাণ। মোটামুটি এতিয়া বাজিছে 5:30 বাজিছে। এইটোৰে উঠি যাব লাগিব। এতিয়া বলক উঠি যাওঁ। চ' আমাৰ বহুত কষ্ট হৈছে, চাওক। গলুৱে নাককাটিত উঠিছে। আমি আহি পালোঁ, এতিয়া আমি ওপৰত আহি পাইছোঁ। চাওক ঠাইখিনি, ইমান ধুনীয়া ঠাই। আমাৰ জাতীয় পতাকা। তো ফ্ৰেণ্ডছ, আমাৰ ইয়াতে কেইজনমান বন্ধু লগ পাইছোঁ, যি নেকি মঙলদৈৰ পৰা আহিছে। এয়া হৈছে প্ৰসেনজিৎ, এইটো প্ৰসেনজিৎ, আৰু এইফালে আছে ৰিকুব ভাই, ৰিকুব, আৰু এইটো হৈছে চিন্তু। চ' সিহঁতে মঙলদৈৰ পৰা আহিছে। কালি আহিছিল, কালি আহি কেনে কৈ দিয়াচোন, কালি আহিছিলা?
কালি আহিলোঁ আমি গাঁও ভাটি পেলাই আহি পালোঁ অঁ। তাৰপিছত ইয়াতে বহুত সময় থাকিলোঁ আজি ৰাতি থাকিছে ৰাতি থাকি কেনে থাকিলোঁ ইয়াত তলত যে তলত ৰেষ্টৰুম আছে নাকাটি হাউচত আছিল আৰু কালি উঠি কেনে আৰু নামি কেনে আৰু আজি ৰাতিপুৱা উঠিছে কিন্তু আমি আগতে আহি পাইছোঁ আচলতে এটা কথা মন কৰি আছোঁ যে ওপৰত উঠাৰ লগে লগে যিমান ওপৰত উঠি আছোঁ গম পাই আছোঁ কথাটো আচলতে ইয়াতে কিছুমান মানুহে আহি প্লাষ্টিকৰ বেগ বা খোৱা বস্তু কিছুমান পেলাই থৈ গৈছে চিগাৰেটৰ পেকেটৰ পৰা আৰম্ভ কৰি বহুত কিবা কিবি বস্তু পেলাই থৈ গৈছে গতিকে এনেকুৱা পৰিৱেশ নষ্ট নকৰিব আমি এতিয়া অলপ কিবা খাই ল'ম খোৱাৰ পিছত আমি চাফাই কাম আৰম্ভ কৰিম চ' আমি অলপ চাফা কৰিব চেষ্টা কৰিম যিমান পাৰোঁ ভিডিঅ' বনোৱাৰ মেইন কাৰণ হৈছে যাতে আপোনালোকে পৰিৱেশ প্ৰদূষণ নকৰে চাফা কৰি ৰাখে মই পপুলাৰ হ'বৰ কাৰণে ভিডিঅ'টো বনোৱা নাই যিহেতু আমাৰ পৰিৱেশটো চাফা কৰাৰ মেইন দায়িত্ব মানুহৰ গতিকে সকলোৱে যাতে পৰিৱেশ চাফা কৰি ৰাখে এয়াই মানুহৰ ব্যৱহাৰ চাওক চ' কিছুমানে হয়তো ভাবিব পাৰে যে মই ভিডিঅ' বনাই আছোঁ অলপ বেছি দেখুৱাই আছোঁ কিন্তু কথাটো তেনেকুৱা নহয় আচলতে মই ক'ব খোজোঁ যে এই মেছেজটো চবেই পায় যাতে সকলোৱে যাতে নিজৰ পৰিৱেশটো চাফা কৰি ৰাখে ইয়ালৈ আহিলে যাতে কোনোৱে নেক্সট টাইম যাতে কোনোৱে লেতেৰা নকৰে নাককাটি পাহাৰখন আচলতে প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰা গতিকে এই পাহাৰখন যদি আপোনালোকে লেতেৰা কৰে ভাল নালাগিব চাওক কিমানবোৰ লেতেৰা আপোনালোকে এতিয়া নিজে বিশ্বাস কৰিব এইটো ইয়াতে ডাষ্টবিন দিয়া হৈছে তথাপিও ব্যৱহাৰ নকৰে মানুহে তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব